Hello friends, welcome to my channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফুলা পুৰি কিদৰে প্ৰস্তুত কৰিব। লগতে মই এখন আলুৰ তৰকাৰীও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট মই এই ডোটো কিদৰে প্ৰস্তুত কৰিলো এটো কৈ লম। এই ডোটো প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমে 2 কাপ মই আটা ললো। 2 কাপ আটাত মই আধা কাপ চুজি দি নিমখ মিহলি কৰি ললো। লগতে ৰিফাইন তেল বা ঘিউ যিকোনো এটা ল'ব পাৰে, যোনটো আপুনি ভাল পায় নিজৰ চইচ মতে। ৰিফাইন তেলো দিব পাৰে, ঘিউ দিব পাৰে। দি পেলানি ভালদৰে এইখিনি মিক্স কৰি ল'ব আটাখিনিৰ লগত তেলটো, আৰু অলপ কুহুমীয়া গৰম পানী দি ভালদৰে এইদৰে ডোটো বনাই ল'ব। ডোটো বনাই লোৱাৰ পাছত আপুনি অলপ তেল বা ঘিউ দি ওপৰটো ভালদৰে সানি 15 মিনিটৰ কাৰণে ঢাকি থ'ব। আৰু এটা কথা মন কৰিব, এই ডোটো বনাওঁতে বেছি টান নাই কৰা, কোমল হৈছে। এনেকৈ কোমল কৰিব লাগে, বেছি টান কৰি দিলে মানে বেছি টান হয়, পুৰিটো খাবলৈ অলপ বেয়া হয়। তো মই এইটো অলপ কোমলকৈ থৈছোঁ আৰু এনেকৈ 15 মিনিট ঢাকি থৈ দিম। এতিয়া মই আলু তৰকাৰীখন কেনেকৈ প্ৰস্তুত কৰিম তাৰ বস্তুখিনি মই দেখাই লৈছোঁ। এইদৰে মই আলু কেইটামান বইল কৰি কাটি লৈছোঁ, আৰু পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ, তেজপাত দুখিলা দিছোঁ, তাৰপৰা জলকীয়া দিছোঁ। আপোনাৰ জলকীয়া বেছিকৈ নিদিওঁ বুলিও নিদিব পাৰে। এইফালে মই বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইখিনি মছলা নিমখ, হালধি, মিট মছলা, ৰেড চিলি, জালুকৰ গুড়ি আৰু জিৰা এনেকৈ দিছোঁ। জিৰাটো আপোনালোকে নিদিওঁ বুলিও নিদিব পাৰে, আৰু গ্ৰীণ চিলি লৈ ল'ব পাৰে যদি জ্বলাটো আপুনি বেছি খায়। আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চাওক, কেৰাহীখনত অলপ গৰম কৰিলোঁ। কেৰাহীখন অলপ গৰম হোৱাৰ পাছত অলপ তেল দি দিলোঁ, আৰু তেলখিনি যেতিয়া গৰম হ'ল পিঁয়াজখিনি মই দি দিলোঁ, আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। যেতিয়াই পিঁয়াজখিনি অলপ ৰঙচুৱা হয়, মই নিমখ, হালধি, মছলা যিখিনি আছিলে সেইখিনি মই এড কৰি দিম ইয়াত। এয়া চাওক, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গ'ল। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত মই মছলাখিনি এড কৰি দিছোঁ, নিমখ, হালধি চববোৰ দি দিছোঁ ইয়াত, আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। আৰু ভালদৰে মিক্স হৈ যোৱাৰ পাছত মই বিলাহীখিনি সৰু সৰুকৈ যে কাটি থৈছিলোঁ এইখিনি মই এড কৰি দিম। ভালদৰে মিক্স কৰি দিম। ঠিক আছে, বিলাহীখিনি প্ৰায় হৈ গৈছে, তেল নিগৰিবলৈ ধৰিছে। এতিয়া মই ইয়াত অলপ গৰম পানী এড কৰি দিম। এইদৰে গৰম পানী এড কৰি এয়া চাওক, বিলাহীখিনি প্ৰায় হৈ গৈছে। তো এতিয়া মই বইল কৰি থোৱা আলুৰ পিচবিলাক দি দিম, আৰু অলপ টাইম সিজিবলৈ দিম, ঢাকি দিম। 5-10 মিনিটমান মই এইখিনি ভালদৰে সিজিবলৈ দিম। ভাজিখিনি সিজিবলৈ দিয়াৰ টাইমটোতে মই এইদৰে আটাৰ লাডুকেইটা সৰু সৰুকৈ গোল কৰি লৈছোঁ, আৰু এতিয়া মই পুৰি শ্বেপত বেলি ল'ম। চাওক, আলুৰ তৰকাৰীখন আমাৰ হৈ গ'ল। এইদৰে আপোনালোকে আৰু অলপ পানী দিওঁ বুলিও দিব পাৰে, মই অলপ ডাঠকৈ থৈছোঁ। কেৰাহীখনত তেল দি তেলখিনি গৰম হ'বলৈ দিব, আৰু এইদৰে এটা ফুটা দি টেষ্ট কৰি চাব। এতিয়া দেখিছে নহয়, পটককৈ ওপৰলৈ গুচি আহিছে, মানে তেলখিনি প্ৰায় গৰম হৈ গ'ল। এতিয়া মই এটা পুৰি এইদৰে দি দিম, আৰু এইদৰে লৰাই দিব। এয়া চাওক, পুৰিটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে এটা এটাকৈ মই গোটেইকেইটা পুৰি বনালোঁ। এয়া চাওক, পুৰি আৰু আলু তৰকাৰী প্ৰস্তুত কৰা হৈ গ'ল। এইদৰে আপোনালোকে এই ৰেচিপিটো ইউজ কৰি এবাৰ বনাই চাবচোন, আৰু যদি ভিডিঅ'টি ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।